মই কিমান সহ্য হে ভগৱান মোক শক্তি দিয়া সামৰ্থ্য দিয়া প্ৰভু এই ৰাজদণ্ডৰ বোজা যাতে মই সুচাৰু ৰূপে পালন কৰিব পাৰোঁ আপনার আজ্ঞা পালন করি নয় আহিছো গৌরবকে বন্দী করে বিচার করুন দাদা মোৰ সেৱা গ্ৰহণ তোমাৰ সেৱা মই নকৰ গ্ৰহণ ধনপত্ৰ দাদা এই মুহূৰ্ততে মাতি অনা মাতৃ ৰাজসভাৰ নাম ৰাজ্যত বলি তেওঁৰ বাক্য বাজি উঠক অতি শীঘ্ৰে কেৱল তোমাৰ বাবে অপেক্ষা কৰোঁ কাৰণ তোমাৰ বৰ্তমানত এই পূজা কৰা সম্ভৱ নহয় আমি মই অন্তর উপরিয়া তহলত দিছো আশীর্বাদ সোনকালে বন্দী প্রাণদণ্ড দে সেই মায়াবিনী পুনৰ আহিব আহক তাত বৰ্তমান ক্ষতি নাই যুৱক তুমি মোৰ বিচাৰত অপৰাধী মই অপৰাধী তেন্তে নিৰপৰাধী কোন দাদা নাৰীৰ ওপৰত হস্তাঘাত কৰিবলৈ উদ্যত হৈছিলা সেই নীতি বশৱৰ্তী হৈ তুমি মোক প্ৰাণদণ্ড আদেশ দিছা সেই নীতি বশৱৰ্তী হৈ মই অপৰাধৰ ওপৰত কৰিছো অত্যাচাৰ ধন্য ধন্য ৰাজন ধন্য তোমাৰ ৰাজনীতি শুনা শুনা দাদা যাৰ কুলত উঠি মই ডাঙৰ দীঘল হৈছো যাৰ বুকুৰ অমিত প্ৰাণ কৰিছিলো তেনে চিৰস্নেহী উচ্চ পদমাতৃ অত্যাচাৰ কোন পুত্ৰ সহ্য কৰিব দাদা কোৱা কোৱা দাদা তুমি পাৰিবা ইন্দৰ অশ্ববৰ্ণ কৃষ্ণনে শ্বেত আৰু তুমি জানো নিকাহ কৰিব পাৰি দাদা বন্দী সোনকালে প্রাণদণ্ড আদেশ দে হত্যা কর বৰ্তমান ৰজা মই তুমি স্বাৰ্থপৰ তুমি বিচাৰপতি নোহোৱা বিবেকহীন ৰজা ৰজাৰ মৰম স্নেহ নাজানাকে দাদা দিয়া দিয়া মোক মৃত্যুদণ্ড দিয়ে দাদা তোমাৰ মোৰ বাঞ্ছা পূৰ্ণ কৰা ৰজাৰ নাম ৰাখা দাদা তেলকে নামত অন্যৰ প্ৰকৃতি হ'ব ভিক্ষা দিব দাদা ভিক্ষা দিব কি ভাবি আছো এই যুৱকৰ কথাই মোক সবাই এই যুৱক দাদা মোৰ বিচাৰত দাদা মোৰ বিচাৰতে দাদা যুৱক নিৰপৰাধী তুমি নিৰপৰাধী মোৰ পুত্ৰক মৃত্যুদণ্ড দিয়া মোৰ পুত্ৰক দাসী নন্দনে প্ৰাণদণ্ড দিয়া বন্দী মুক্ত করা